নমস্কাৰ বন্ধুসকল SMS Allrounder চেনেলত আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো বন্ধুসকল প্ৰতিদিনৰ দৰে আজিও মই এটা জব নিউজ লৈ আহিছো তো বলক ভিডিওটো আৰম্ভ কৰো স্টাফ সিলেকশন কমিশনত কনস্টেবল আৰু ৰাইফলছমেনৰ পোষ্টৰ কাৰণে ভ্যাকেন্সিজ ওলাইছে যদি আপুনি ইন্টারেস্টেড হৈ থাকে তেতিয়া হলে চাই থাকক এই ভিডিওটো কাৰণ মই এই ভিডিওটোত ইয়াৰ গোটেইখিনি প্ৰসেস আলোচনা কৰিম তো বলক এই ভিডিওটো আৰম্ভ কৰো স্টাফ সিলেকশন কমিশন SSC আৰু ইয়াৰ লাষ্ট ডেট হৈছে আপোনাৰ 20 তাৰিখ 8 মাহ 2018 নেম অফ দা পোষ্ট অৰ্থাৎ পোষ্টৰ নামটো হৈছে কনস্টেবল নাইবা ৰাইফলম্যান ইয়াতে পোষ্টৰ সংখ্যা হৈছে টোটাল 54953টা পোষ্ট ইয়াতে মেলৰ কাৰণে আছে 47307টা আৰু ফিমেলৰ কাৰণে আছে 76446টা আৰু ইয়াতে বয়সৰ লিমিট দিছে 18 পৰা 23 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব আৰু এটো 1 তাৰিখ 8 মাহ 2018 তাৰিখলৈকে ধৰিব আৰু ইয়াতে স্যালাৰিটো হৈছে লেভেল 3 ত পে মেট্ৰিক্স ইয়াতে 21700 টকাৰ পৰা 69100 টকা এডুকেশনাল কোৱালিফিকেশনটো লাগিব আপোনাৰ যিকোনো ৰিকগনাইজড বোৰ্ড নাইবা ইউনিভাৰ্সিটিৰ পৰা 10 পাস হোৱা থাকিব লাগিব Organization wise vacancy details BSF আছে টোটাল 16984টা পোস্ট CISF আছে 200টা CRPF আছে 21566টা SSB আছে 8546টা ITBP আছে 4126টা Assam Rifles আছে 3076টা NI আছে 8টা আৰু SSF আছে 447টা এপ্লিকেশন ফিসটো হৈছে 100 টকা দিব লাগিব আৰু এটো ভিসা নাইবা মাস্টার কার্ড নাইবা মেট্রো ক্রেডিট নাইবা ডেবিট কার্ডৰ সহায়ত আৰু যদি আপুনি SC ST নাইবা PH নাইবা ওমেন নাইবা এক্স সার্ভিসম্যানৰ ক্যান্ডিডেটস হৈ থাকে তেতিয়াহলে এটো ফ্রি হ'ব সিলেকশনৰ প্ৰসেসটো হৈছে কম্পিউটাৰ বেস এক্সামিনেশন তাৰ পিছত ফিজিক্যাল এফিসিয়েন্সি টেস্ট হ'ব আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট হ'ব হাউ টু এপ্লাই এটো আপোনালোকে www.ssc.nic.in এই ওয়েবসাইটত গৈ এপ্লাই টু কৰি লব আৰু ডিটেইলস খিনি জানি লব আৰু এই এপ্লাই টু আপোনালোকে 21 তাৰিখ 7 মাহ 2018 তাৰিখৰ পৰা 20 তাৰিখ 8 মাহ 2018 তাৰিখৰ ভিতৰত এটো কৰি লব যদি এই ভিডিওটো ভাল লাগি থাকে তেতিয়াহলে এই ভিডিওটোৰ ওপৰত এটা লাইক কৰিব কমেন্ট কৰিব আৰু আপোনাৰ বন্ধুসকলৰ সৈতে শেয়াৰ কৰিব আৰু যদি এনেকুৱা ধৰণৰ ভিডিও আপুনি দৈনিক পাবলৈ খোজে তেতিয়াহলে এই চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লওক তো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ ফৰ ওয়াচিং